हेलो फ्रेंड्स मैं संगीता आपनालोक सकलोके मोर चैनल स्टे स्टाइलिशলৈ स्वागतम जनाइছো আৰু আজি মই আপোনালোকৰ লগত শেয়াৰ কৰিবলৈ আইছো মোৰ ফেভাৰিট শাড়ী কালেকশন আসলতে মোৰ তাত বেছি শাড়ী নাই কাৰণ মই বেছিকে শাড়ী নিপিনহু মেখলা চাদৰ বেছি পিনহু যদি ট্ৰেডিশনাল ওয়্যাৰ কৰিব লগা হয় তেনেহলে মই মেখলা চাদৰ বেছি প্ৰিফাৰ কৰো শাড়ীত কৰি সেইকাৰণে বেছি শাড়ী নাই কিন্তু বিয়াৰ আগতে কেখনমান শাড়ী কিনিছিলো আৰু এতিয়াও বিয়াৰ পিছত দুখনমান কিনিছো কিন্তু মোৰ আজি যে কেখন দেখা ম্যাক্সিমাম বিয়াৰ আগতে কিনা হয় পুৰণা শাড়ী হয় কিন্তু এতিয়াও মোৰ বিৰাট বেছি ভাল লাগে সেই কাৰণে মই আজি আপোনালোকৰ লগত শেয়াৰ কৰিব লাইছো সেই ফাৰ্স্ট টাইম মই হেকেখন কৰিম পিছত মই আকৌ মোৰ শাড়ী কালেকশন পাৰ্ট দেখাই থাকিলে হেবোৰ নতুন শাড়ীবোৰ দেখাই যাম কিন্তু আজি মই মোৰ পুৰণা শাড়ী কিছুমান দেখম যিকেখন মোৰ এতিয়াও বহুত বেছি ভাল লাগে তাৰে এখন মই এটা পিন্ধি আছো কিন্তু ফাৰ্স্ট টাইম মই বেলেগ এখনৰ পৰা ষ্টাৰ্টিং কৰো ফাৰ্স্ট যিখন শাড়ী মোৰ বিৰাট ভাল লাগে সেইখন হৈছে এইখন অলপ ৰেড টাইপৰ কালাৰ হয় মেৰুন টাইপৰ কালাৰ হয় আৰু ইয়াতে কেবাটাও কালাৰ আছে ব্ল্যাক আছে ইয়াতে গ্ৰীন আছে येल्लो আছে আৰু লাইট গ্ৰীন ডাৰ্ক গ্ৰীন হোৱাইট সকলো আছে অলপ অলপ ওয়ার্ক কৰা আৰু গুটে গাতে সৰু সৰু এনেদৰে মনি লগোৱা আছে সৰু সৰু একদম মনি লগোৱা আছে আৰু ইয়াৰ যেটো বৰ্ডাৰ হয় হেতু বহুত ডাঙৰ হয় আৰু ইয়াতে ভেলভেট টাইপৰ মাজত অলপ কাপোৰ লগোৱা আছে তাৰ পিছত তিনটা মান আসলতে ইয়াত লেয়াৰ লগাই থোৱা আছে ইয়াৰ তলৰ যেটো পাৰ্ট হয় এটো গুটেটো নেটৰ হয় আৰু যেটো ওপৰৰ পাৰ্ট হয় হেতু অলপ শিফন টাইপৰ মেটেৰিয়েলত হয় শিফন মেটেৰিয়েল আৰু তলৰ যেটো পোৰশন হয় হেতু ডুৱেল কালাৰ টাইপত আছে এখিনি ৰেড হয় তাৰ পিছত এখিনি অলপমান ব্ল্যাক টাইপৰ কালাৰত হয় আৰু ইয়াতে ডাঙৰ এটা ওয়ার্ক কৰা আছে হেভি ওয়ার্ক কৰা আছে সেই কাৰণে মোৰ এই শাড়ীখন বিৰাট বেছি ভাল লাগে বহুত ধুনিয়া হয় পিন্ধিবলৈও বহুত ধুনিয়া লাগে সো এখন হৈছে শাড়ীখন গুটেখন বিৰাট ধুনিয়া হয় পিন্ধিবলৈও বিৰাট কমফৰ্টেবল হয় যেহেতু ওপৰখিনি নেটৰ নহয় এটো শিফন টাইপৰ মেটেৰিয়েলত হয় জাস্ট তলৰখিনি নেটৰ হয় আৰু ইয়াৰ যেটো কালাৰ হয় এটো বহুত ধুনিয়া হয় ছোৱালীবোৰে পিন্ধিলেও ধুনিয়া লাগে নিউলি ওয়েডেড বোৰে পিন্ধিলেও ধুনিয়া লাগে সো এইখন শাড়ী মোৰ বিৰাট ভাল লাগে যেহেতু ইয়াতে শাড়ীখনত কেবাটাও কালাৰ আছে কিন্তু মই প্ৰিফাৰ কৰো ইয়াৰ লগত ব্ল্যাক কালাৰ ব্লাউজ পিন্ধা যেহেতু ইয়াতে বহুত কালাৰ আছে আৰু গুটে শাড়ীখনে কালাৰফুল হয় ব্ৰাইট কালাৰত হয় সেই কাৰণে ইয়াৰ লগত যিমান পাৰে মিনিমাম কালাৰৰ ব্লাউজ পিন্ধিলে বেছি ধুনিয়া লাগিব সলিড কালাৰ ব্লাউজ পিন্ধিলে এক কালাৰ ব্লাউজ পিন্ধিলে বেছি ধুনিয়া লাগিব যদি ব্লাউজটো কালাৰফুল হয় বা বেছি শিমাৰী টাইপৰ হয় বা বেছি ওয়ার্ক থকা হয় তেতিয়া ভাল লাগিব যেহেতু শাড়ীখন বহুত ওয়ার্ক থকা আৰু হেভি শাড়ী হয় কাৰণ ব্লাউজটো যিমান পাৰে সিম্পল ৰাখিবলৈ হেত কাৰণে মই এই ব্লাউজটো সিলাইছিলো এন্ড এটো মই ব্লাউজ আপোনালোকৰ লগত শেয়াৰ কৰিছিলো ব্লাউজ কালেকশন ভিডিঅ'ত আৰু ইয়া বেক সাইডে মই এই লগাই দিছো পটিটো যেটো ইয়াৰ লগতে পাইছিলো এই শাড়ীখনৰ লগতে তো মই হেটোই লগাই দিছিলো এপিনে এন্ড এতিয়া এই ব্লাউজটো মোৰ বহুত কাপোৰৰ লগত গুচি যায় যেহেতু এটো ব্ল্যাক হয় আৰু লগতে এই শাড়ীখনৰ লগতো পিন্ধিব পাৰো এনেদৰে মই ব্লাউজটো সিলাইছিলো এখন মোৰ ওয়ান অফ মাই ফেভাৰিট শাড়ী হয় এন্ড নেক্সট শাড়ী যিখন মোৰ বিৰাট ভাল লাগে সেইখন হৈছে এখনো কেবাটাও কালাৰ আছে এখন শাড়ীত আৰু এখন কমপ্লিট নেটৰ শাড়ী হয় অকমান কষ্টলি হয় এখন শাড়ী মই অলমোস্ট 4500 দি কিনিছিলো আৰু এতিয়া এখন কিনা 7 বছৰ মান হ'ল মোৰ বাৰ বিয়াৰ সময়ত কিনিছিলো বাৰ বিয়াত পিন্ধিবলৈ মই ফটো ইয়াতে এড কৰি দিম বিচাৰি পালে এন্ড বহুত ধুনিয়া হয় ইয়াৰ যেটো নেট হয় বহুত সফট হয় ইয়াৰ যেটো নেট হয় তো অকমান মানে টান হয় এই নেটটোত কৰি ইয়াৰ নেটটো বহুত সফট হয় কমপ্লিট নেটৰ হয় এখন শাড়ী এনেদৰে কেবাটাও কালাৰ আছে ইয়াতে ৰেড টাইপৰ এটো কালাৰ আছে তাৰপিছতে লাইট ব্লু টাইপৰ আৰু এটো येल्लो টাইপৰ আৰু ইয়াতে যেটো পটি আছে হেতু বহুত ডাঙৰ বৰ্ডাৰ হয় ইয়াতেও কেবাটাও কালাৰ আছে গ্ৰীন আছে ভায়োলেট কালাৰ আছে ওয়েট থকা শাড়ী নহয় লাইট ওয়েট হয় শাড়ীখন দেখাত চাগে অলপ হেভি লাগিছে আপোনালোকৰ বহুত ওয়েট থকা শাড়ী নিচিনা লাগিছে চাগে কিন্তু নহয় লাইট ওয়েট হয় বেছি হেভি নহয় জাস্ট এনেকুৱা হয় আৰু ইয়াৰ লগত যেটো ব্লাউজ দিছিলে হেতু আই থিংক এটো যেটো কালাৰ হয় পটিটো তেনেকা গোল্ডেন টাইপৰ কাপোৰ এটা দিছিলে যেটো মই নিছিলালো মই ৰেড কালাৰ ব্লাউজ এটা সিলাইছিলো ভেলভেটৰ হেতু মই আপোনালোকক দেখাম বাৰু মই এটা পিন্ধা নাই মই যেটো পিন্ধি আছো এটো মই কিনিছিলো শ্ৰীনৰ পৰা সো মই বেলেগটো দেখুৱা নাই ইয়াৰ ব্লাউজটো পিন্ধি দেখুৱা নাই কিন্তু এটো আপুনি যিকোনো কালাৰ লগত পিন্ধিব পাৰে লাইক লাইট ব্লুটো লগত পিন্ধিলেও ভাল লাগিব লাইট ব্লু কালাৰ ব্লাউজ যদি আছে হেতু লগতো পিন্ধিব পাৰে येल्लो লগত পিন্ধিলে মান ভাল নালাগিব কিন্তু ৰেড পিন্ধিব পাৰে গ্ৰীন লগতো পিন্ধিব পাৰে কিন্তু বেছি স্লিভ থকা ব্লাউজতকে মই ভাবো স্লিভলেছ পিন্ধিলে বেছি ধুনিয়া লাগিব এনেকা শাড়ীবোৰৰ লগত আৰু কুচলৈ পিন্ধিলে বহুত হেভি হৈ যায় মেডি পিন্ধিলে ভাল লাগিব সো এখন হৈছে
নেক্সট যিখন মোৰ ফেভৰেট শাড়ী বাৰ বিয়াত কিনিছিলোঁ বহুত দিন মোৰ ওচৰত নাছিলে আচলতে বাহঁতৰ ঘৰত আছিলে সেইদিনাখন মই ঘৰলৈ যাওঁতে সিহঁতৰ ঘৰলৈ যাওঁতে মই পালোঁ আৰু লৈ আহিলোঁ তাই পিন্ধিম বুলি নিছিলে কিন্তু যিহেতু তাই অলপ শকত হৈ গ'ল বাচ্চা হোৱাৰ পিছৰ পৰা পেটটো ওলাই গ'ল নেটৰ শাড়ীবোৰ সেইটো কাৰণে আচলতে দিগদাৰ যেতিয়া শকত হৈ যায় পেটটো ওলাই যায় তেতিয়া পিন্ধিব নোৱাৰা হৈ যায় সেইকাৰণে তাই কেতিয়াও নিপিন্ধিলে আৰু মই আকৌ লৈ আনিলোঁ বহুতে মোক সুধিছিলে মই এটা টিকটক বনাইছিলোঁ হেতুত বহুতে কমেন্ট কৰিছিলে শাড়ীখন দেখুৱাবলৈ সো এখন হয় শাড়ী আৰু এখন শাড়ীও মই অফলাইনে কিনিছিলোঁ এখনো মই অফলাইনে কিনিছিলোঁ অনলাইন কিনা শাড়ী বৰ্তমান নাই এতিয়া মোৰ ওচৰত অকল kachli.com খনৰ বাহিৰে মই ইমান শাড়ী কিনা নাই কাৰণ বিয়াৰ পিছত ইমানকে শাড়ী পিন্ধা হোৱা নাছিলে যিখিনি পিন্ধিছিলোঁ মেখেলা চাদৰ পিন্ধা গৈছিলে আৰু এইখিনি যিমানখিনি আছে সব বিয়াৰ আগতে কিনা কাৰবাৰ বিয়াত নাবা কিবা সৰস্বতী পূজাত তেনেদৰে কিনা গৈছিলে যেনেকে এখন শাড়ী সৰস্বতী পূজাত কিনা হয় বহুত বছৰ আগতে কিন্তু মই সব শাড়ী ধুনিয়াকৈ ৰাখিছিলোঁ যিকেখন মই কিনিছিলোঁ কেতিয়াবা বায়ে পিন্ধে কেতিয়াবা মই পিন্ধো আৰু একেন ইমান অলপ চুমকি টুমকি থকা হয় নেটৰ হয় কাৰণ মাহতে পিন্ধিব নোৱাৰে কিন্তু বা আৰু মই পিন্ধিছিলোঁ এখন পিছে মায়ে পিন্ধিছে আৰু এখন শাড়ীও বহুত ধুনিয়া হয় কমপ্লিট নেটৰ হয় আৰু ইয়াতেও গোল্ডেন কালাৰ ওয়ার্ক আছে গোটেই চুমকি and এখিনি হেভি ওয়ার্ক আছে যেটো বুকুত পৰে এডখত এই পোৰ্শনটো যত পৰে মানে হেখিনি এটা হেভি ওয়ার্ক কৰা আছে বাকি গুটেই গাতে এনেকুৱা সৰু সৰু চুমকি আছে একদম নিউলি ওয়েডেড বোৰৰ কাৰণে বহুত ধুনিয়া লাগিব পিন্ধিলে and এখন শাড়ী মোক বিৰাট ভাল লাগে আসলে মই পাহৰিয়ে গৈছিলোঁ শাড়ীখনৰ কথা যেতিয়া এদিনা সাডেনলি গলো আৰু দেখিলো মোৰ তেতিয়া মনত পৰিলে শাড়ীখনৰ কথা আৰু মই লৈ আহিলো গুটে শাড়ীখন এনেকুৱা হয় গুটেখনেই নেটৰ হয় and বেছি হেভিও নহয় জাস্ট এই পোৰ্শনত যেখিনি ওয়ার্ক কৰা আছে সেইখিনিহে অলপ হেভি হয় বাকি মান হেভি নহয় and simple হয় সো এখন শাড়ী মোৰ বিৰাট ভাল লাগে বিপিনে এটা ওয়ার্ক আছে আৰু এপিনে এটা ওয়ার্ক আছে এখিনি অলপ হেভি হয় যত হেভি কে ওয়ার্ক কৰা আছে সেইখিনি অলপ হেভি হয় বাকিখিনি এৰি নহয় সো এখন শাড়ী মোৰ ভাল লাগে সেইখন আছে এইখন ভালদৰে জাপিব পৰা নাই বাৰু এখন শাড়ী এখন প্লেন শাড়ী হয় এখন ভায়োলেট টাইপৰ কালাৰ শাড়ী হয় ইয়াতে জাস্ট এটা পটি লগোৱা আছে নেকে এন্ড এখন শাড়ী মোৰ বিৰাট মৰম লাগে বহুত লাইট ওয়েট হয় আৰু প্লেন শাড়ীবোৰ এনেও ভাল লাগে যিকোনো কালাৰ ব্লাউজৰ লগত পেয়াৰ কৰিব পাৰি কাৰণ এখন শাড়ী মোৰ বিৰাট ভাল লাগে বেছি একো নাই এখন সিম্পল হয় কিন্তু যতে ততে যেতিয়া তেতিয়া পিন্ধিব পাৰি এটা হেভি ব্লাউজ পিন্ধি ললে হ'ল আৰু যদি লাইক সিম্পল কৰবা যাব লগা হল তেতিয়া এনেকুৱা শাড়ী লগা সিম্পল এটা ব্লাউজ পিন্ধিলে ধুনিয়া যদি ফিগাৰ সিগাৰ ধুনিয়া হয় তেতিয়া তো আৰু ধুনিয়া লাগে পিন্ধিলে খিনমিন হলে ছোৱালীবোৰক বহুত ধুনিয়া লাগে এনেকুৱা শাড়ীবোৰ পিন্ধিলে এখন হৈছে নেক্সট যিখন মোৰ ফেভৰেট শাড়ী হৈছে সেইখন হৈছে এইখন মই আপোনালোকক দেখাইছিলোঁ মই kachli.com যেটো ভিডিও আছিলে হল ভিডিও তাতে দেখাইছিলোঁ আৰু এখন মই এতিয়া পিন্ধি নেদেখাও মই ভিডিওটো ইয়াতে লগাই দিম আৰু এখন মোৰ বিৰাট ভাল লাগে ইয়াৰ গোটেই ৰিভিউ মই সেই ভিডিওটো দি থৈছো আপোনালোকে চাব পাৰিব লিংক ওপৰত ডেসক্ৰিপচন বক্সত মই দি দিম সো এইখন মোৰ ওয়ান অফ মাই ফেভৰেট হয় এইখন মই কাৰেন্টলি পাৰচেজ কৰিছিলোঁ মই আজিৰ ভিডিওত মই আপোনালোকৰ লগত মোৰ একেখন শাড়ীয়ে শেয়াৰ কৰিলো এন্ড আগলৈ মই এনেদৰে মোৰ শাড়ী কালেকশন শেয়াৰ কৰি যাম আপোনালোকৰ লগত কিন্তু আজি আপোনালোকৰ কেনেকুৱা লাগিলে মোৰ শাড়ী কালেকশন চাই আৰু এই গুটেখিনি ভিডিওত আপোনালোকৰ কোনখন সকলোতকৈ বেছি ভাল লাগিলে প্লিজ মোক কমেন্ট কৰি জনাব তলত কমেন্ট বক্সত এন্ড আজি এই ভিডিওটো চাই যদি ভাল লাগিলে তেনেহলে প্লিজ এই ভিডিওটো লাইক কৰি দিব মোৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ আজি সাবস্ক্ৰাইব কৰিহে যাব তলত থকা বেল বাটনটো হিট কৰি থব যাতে মই বনোৱা সকলো ভিডিও নটিফিকেশন আপোনালোকে অতি সোনকালে পায় আৰু আজি এই ভিডিও মই ইয়াতে শেষ কৰিবলৈ আহিছো বাই বাই